দানবগণে বাপুকে চিৰৰ ফালে আৰু দেৱগণে বাপুকে নিজৰ ফালে ধৰি মন্থনৰ কাম আৰম্ভ কৰা। সৃষ্টির কল্যাণের হেতু সাগর মন্থন
মন্থনের হেতু মন্দরগিরি পুনরুদ্ধার অতি প্রয়োজন। প্রজাপতি অগাধ জল প্রবেশময় তুলি ধরিম মন্দরগিরি মোর পিঠিৰ ওপৰত দেৱদৈত্যই নিশ্চিন্ত মনেৰে কৰিবা মন্থন। দেৱেন্দ্ৰ সমে দেৱগণ যোৱা কৰিছোঁ আৰু কিবা সাগৰৰ গৰ্ভত প্ৰৱেশী মন্দৰগিৰি মোৰ তীৰত কৰাহিয়া ভূষণ। যোৱা যোৱা দেৱগণ আগবাঢ়ি যোৱাকো সাগৰ বক্ষলৈ কৌ আছোহা। মন্দৰগিৰিও বহিছে সাগৰ বক্ষত আহা তুলি ধৰি মন্দৰগিৰি মোৰ ক্ষীৰা ভূষণত কৰাহি প্ৰদান। ঈশ্বৰ পলম্ন কৰিব মন্থনৰ কাম আৰম্ভ কৰা। A few moments later. Years later. অমরাবতী পুনরই ময় যাও নিজ রূপে বৈকুণ্ঠ ধামে।